Hey guys, Assalamualaikum, Namaskar, welcome back to my YouTube channel. আজি হ'ল 29 এপ্ৰিল, আজি মোৰ বাৰ্থডে। চ' আজি বাৰ্থডে স্পেচিয়েল বনাম পোলাও আৰু মাংস মানে চিকেন। চ' কেনেকৈ বনাওঁ চাওঁ বনাওঁ ৰেচিপিটো। চ' আৰু যদি আপোনালোক মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু লাইক কমেণ্ট কৰিব। চ' ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পৰিৱেশটো চাই গম পাইছে চাগে মই ক'ৰবাত বেলেগত আছোঁ। চ' মই ক'ত আছোঁ জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক, সকলো গম পাব। চ' ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু পোলাও মাংস মই কেনেকৈ বনাওঁ আপোনালোকক দেখাম। চ' চাই থাকক। চ' মই ইয়াতে লৈছোঁ জহা চাউল। এয়া আপোনালোকে যি ইচ্ছা সেই চাউলে ল'ব পাৰে, মানে বাচমতি, কেৰেটি। মই ইয়াতে জহা চাউল লৈছোঁ। এইখিনি অকণমান সময় ভিজাই থওঁ, তাৰপিছত ভালদৰে ধুই কিনে বনাম। চ' চাই থাকিব কেনেকৈ কি কৰোঁ গম পাব। এতিয়া মই কুকাৰটোত ৰিফাইন দি লৈছোঁ। আপোনালোকে সোৱাদ অনুযায়ী মানে পৰিমাণ অনুযায়ী ৰিফাইনটো দি ল'ব। ৰিফাইনৰ সলনি ঘিউ ব্যৱহাৰ কৰিব পাৰে। ইয়াতে এতিয়া মই দিম পিঁয়াজ, অকণমান দিছোঁ চেনি যাতে কালাৰটো আহে, আৰু ইয়াতে দিম থেতালি থোৱা আদা, আৰু এতিয়া মই ইয়াতে দিম বুট। আপোনালোকে বুটৰ সলনি গাজৰ, বিন সেইবোৰো দিব পাৰে। মোৰ ওচৰত নাছিল, মই সেইকাৰণে বুটেই দিলোঁ। আৰু এতিয়া এইখিনি ভালদৰে লৰাই অকণমান দিম নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব। আৰু এতিয়া দিম মই চাউলখিনি দি মই এইখিনি ভালদৰে লৰাই থাকিম 5-10 মিনিটলৈ, যাতে ভালদৰে চাউলখিনি আধা সিজাৰ দৰে হয়। এইখিনি এতিয়া ভালদৰে লৰাই ল'ম। তাৰপিছত ইয়াতে মই পৰিমাণ অনুযায়ী পানীটো ঢালি দিম। আপোনালোকে চাই ল'ব, আপোনালোকক যিমান পৰিমাণৰ পানী লাগে সিমান পৰিমাণৰ পানীটো দিব। এতিয়া মই এইখিনি ভালদৰে লৰাই ল'লোঁ আৰু এতিয়া পানী দিছোঁ। এতিয়া পানী দি মই এইখিনি আকৌ এবাৰ ভালদৰে লৰাই দিম, যাতে ক'তো এটা দুটা চাউল লাগি নধৰে। চ' এইখিনি ভালদৰে লৰাই দিম। এইখিনি ভালদৰে লৰাই দি এতিয়া মই ঢাকনিখন মাৰি দিম। আৰু আপোনালোকক যে কওঁ বুলি কৈ আছিলোঁ, বেকগ্ৰাউণ্ডটো বেলেগ দেখিছে। আচলতে মই আছিলোঁ ইমান দিনে মোৰ মাৰ ঘৰত, কিন্তু এতিয়া মই আছোঁ মোৰ হাজবেণ্ডৰ ঘৰত। চ' চাই থাকিব, আগলৈ ভিডিঅ'বোৰ হাজবেণ্ডৰ ঘৰৰ পৰা দিম। চ' এতিয়া মই ঢাকনিখন মাৰি দিম। ঢাকনিখন মাৰি চিটি অহালৈ ৱেইট কৰিম। তাৰপিছত আপোনালোকক দেখাই আছোঁ ফাইনেলি পোলাওখিনি কেনেকুৱা হ'ল। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। চ' ফাইনেলি মোৰ পোলাওখিনি হৈ গ'ল। চাওক কেনেকুৱা হৈছে, আপোনালোকে এবাৰ ট্ৰাই কৰি। এতিয়া মাংসখিনি বনাব লৈছোঁ। কেৰাহীটো মই অকণমান সময় গৰম হ'বলৈ দিছিলোঁ। এতিয়া ইয়াতে দিম মিঠাতেল। আপোনালোকে বেলেগ তেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মিঠাতেলখিনি অলপ গৰম হ'বলৈ দি ইয়াতে ঢালিম মই কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজ দিলোঁ আৰু এতিয়া দিম থেতালি থোৱা আদা নহৰুৰ পেষ্ট। মই এনেকৈ বনাওঁ, আপোনালোকে হয়তো বেলেগ ধৰণে বনাব পাৰে। এতিয়া পেষ্টটো দি ল'লোঁ, অকণমান সময় এইখিনি লৰাই দিম। এতিয়া অকণমান সময় এইখিনি লৰাই থাকিম। এতিয়া ইয়াতে দি দিম মই মাংসখিনি মই দি দিলোঁ। মাংসখিনি দি মই 5 মিনিটলৈ এইখিনি ভালদৰে লৰাই ল'ম। তাৰপিছতহে মই মছলা ব্যৱহাৰ কৰিম। সকলোৰে বেলেগ বেলেগ নিয়ম। চ' মই এনেকুৱাকৈ বনাই খাই ভাল পাওঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। চ' এইখিনি মাংসখিনি দি ল'লোঁ আৰু এতিয়া এইখিনি মই ভালদৰে 5 মিনিটলৈ লৰাই থাকিম। এইখিনি ভালদৰে লৰাই ল'লোঁ। এতিয়া মই ইয়াতে দিম নিমখ। আপোনালোকে সোৱাদ অনুযায়ী নিমখটো দিব। মই এতিয়া সোৱাদ অনুযায়ী নিমখটো দি লৈছোঁ। নিমখ দি এইখিনি অকণমান সময় আৰু লৰাই অকণমান সময়ৰ কাৰণে ঢাকনিখন মাৰি দিলোঁ। এতিয়া ঢাকনিখন গুচাই এবাৰ লৰাই দিম ভালদৰে। আৰু এতিয়া ইয়াতে দিম মই মছলাত মই বেলেগ ব্যৱহাৰ নকৰোঁ, নৰ্মেল ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াতে দিম 1/2 টিস্পুন ধনিয়া, 1/2 টিস্পুন জিৰা। ফাৰ্ষ্ট দিছোঁ মই হালধি মই 2 চামুচ দিছোঁ। এতিয়া মই ঘৰতে পিচি লোৱা ধনিয়া আৰু জিৰাৰ গুড়ি দিম। জিৰা গুড়ি দিলোঁ আৰু দিম চিকেন মছলা আৰু অকণমান জলকীয়া গুড়ি। চ' এইখিনি দি মই ভালদৰে 5 মিনিটলৈ লৰাই ল'ম। চ' চাই থাকিবচোন কেনেকুৱাকৈ কি কৰোঁ। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হৈছে মোৰ ৰেচিপিটো, আৰু যদি পাৰে আপোনালোকেও ট্ৰাই কৰি চাব। চ' চাই লওক, এতিয়া মই গোটেইখিনি মছলা দি ল'লোঁ আৰু এইখিনি অলপ সময় এতিয়া লৰাই দিম। এতিয়া উতল অহা গৰম পানী দিম। মই মাংসত গৰম পানীয়ে ব্যৱহাৰ কৰোঁ। এইখিনি পানীখিনি দি উঠি
ঢাকনিখন ভালদৰে মাৰি থ'লোঁ আৰু অলৰেডি মাংসখিনি মোৰ সিজিছে যিহেতু মই গৰম পানী দিছিলোঁ। চ' ইয়াতে এতিয়া দিম মই কাটি থোৱা ধনিয়া আৰু মান ধনিয়াৰ পাত। চ' ফ্লেভাৰটো ভাল হয় সেইকাৰণে দিছোঁ। এতিয়া আকৌ ঢাকনিখন মাৰি থ'ম। ঢাকনিখন উঠাই এতিয়া 5 মিনিট পিছত আকৌ লাৰি দিলোঁ, লৰাই এতিয়া আকৌ দিম কাটি থোৱা ধনিয়া আৰু মান ধনিয়াৰ পাত। চ' ফাইনেল লাষ্ট এইখিনি ষ্টেপ কৰাৰ পিছত মই এতিয়া ঢাকনিখন 5 মিনিটৰ পৰা মাৰি থ'ম আৰু লাষ্ট মোৰ চিকেন ৰেডি হৈ গ'ল। চ' চাবচোন আপোনালোকেও কেনেকুৱা হয় এনেকৈ বনালে খাই চাব। চ' ফাইনেলি মোৰ চিকেনটো ৰেডি হৈ গ'ল। চ' আজিলৈ এইখিনিয়ে। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।